এইফালে চাওক গাইজ, বতৰটো ধুনীয়া হৈ আছে আৰু এইফালে আছে ফাৰ্ম। এক ছেকেণ্ড ৰছীকেইডাল খুলিব লাগিব, মানে ছাগলী সোমাই থাকেতো। এইফালে আছে ব্ৰডিং এৰিয়াটো চাফা কৰিম বুলি টাইমে পোৱা নাই গাইজ। আৰু এইফালে চাওক ফাৰ্মখন, আৰু ইফালেও আছে এখন যিখনৰ অৱস্থা অলপ বেয়া হৈ আছে। সময় মানে কি অলপ তেনেকুৱা হৈ আছে। গোটেইখিনি চাফা কৰা হ'ল বাৰু, এইখিনি অলপ জংঘল হৈ গৈছিলে মাজতে, চ' গোটেইখিনি চাফা কৰিলোঁ। বাকী হে গাইজ, গুড ইভিনিং এণ্ড ৱেলকাম বেক টু এনাডাৰ নিউ ফাৰ্ম ভিডিঅ'। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ। মানে কি হ'ল, মই মানুহটো অলপ বেলেগ কামত হৈ গ'লোঁ, লাগি গ'লোঁ। চ' এক্সাম চেক্সাম হৈ আছিল মানে অকণমান কলেজৰ। বাকী এইফালে চব ফাৰ্মখনৰ অৱস্থা এনেকৈ গৈছে। এখন সলাম ডিচেম্বৰ মানত, এখন এইখিনি ঠিক কৰিম আৰু। বাকী মুৰ্গী অনা হোৱা নাই, মুৰ্গী অনাৰ কথা আছিলে এইকেইদিনৰ মানে অলপমান আগতে অনাৰ কথা আছিলে, বাট এমাৰ্জেঞ্চি কাম এটা ওলাই গ'ল। চ' সেইকাৰণে আৰু এসপ্তাহ পিছতহে আনিব পাৰিম। বাকী কি কথা কি সেইখিনি বাৰু পিছত ক'ম আপোনালোকক। বাকী এইফালে চাওক পুখুৰীটো পানী নোহোৱাই হ'ল, পানী মাজতে আছিলে বাৰু বহুতখিনি, বাট এতিয়া নোহোৱাই হ'ল। আৰু ইয়াতে আছে হাঁহ কেইটামান আছে। এইফালে আছে হাঁহ। বাকী এখন ফাৰ্মটো অকণমান আৰু ৰিনিউ কৰাব লাগিব। বাকী সেইটো বাদ দিয়ক। সেইফালে আছে কলগছ, পূৰা উঠিছে কলগছ আছে। আৰু যিসকলে আগতে দেখি থৈছে সিহঁতেতো জানেই বাৰু। বাকী এইফালে চাওক অমিতা গছ এজোপা উঠিছে ইয়াতে, আৰু ফুলিছেও। এইফালে চাওক অমিতা ফুলিছেও, এয়া ধুনীয়া, আৰু লাহে লাহে হৈ থাকিব। বাকী এখন আছে ফাৰ্ম, আৰু ফাৰ্মখন চাফা অলৰেডি বহুত দিন আগতে কৰিলোঁ। এইফালে চাওক গোটেই ফাৰ্ম চাফা হৈ আছে, কিন্তু মুৰ্গীহে আনিব পৰা নাই। মুৰ্গী অলপমান মানে হেৰি হৈ গ'ল, কি বুলি কয়, কাম অলপ ওলাই গ'ল মানে। চ' সেইকাৰণে টাইম পোৱা নাই। মানুহটো মানে এনেকুৱা হৈছে, ঘৰত আছোঁ নাই তেনেকুৱা হৈ আছে। আৰু সেইকাৰণে যিহেতু মুৰ্গীখিনি আনিলে ঘৰতে থাকিব লাগিব, তো সেইকাৰণে মানে যিখিনি এমাৰ্জেঞ্চি কাম আছে সেইখিনি কৰি লৈছোঁ। আৰু আনিম লাহে ধীৰে, হয়তো নেক্সট উইকতহে আনিব পাৰিম। তাৰ আগত মই মানে মানুহটো ঘৰত ভালকৈ নাথাকা হৈ আছে অকণমান। চ' তেনেকুৱা কথা। বাকী ফাৰ্মখন গোটেইখিনি চাফা কৰিছোঁ, আৰু এইফালে চাওক গোটেইখিনি হ'ল চাফা হৈ আছে। আৰু বহুতে মানে কি হয়, মই ভিডিঅ' মানে বনোৱাৰ কথা নাছিলেই, বহুতে কমেণ্ট দি আছে যে কি ভিডিঅ' কিয় অহা নাই, ফাৰ্ম ভিডিঅ' কিয় অহা নাই, চ' সেইকাৰণে ভাবিলোঁ কি এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ কাৰণে। কাৰণ বস্তুটো জানিলেহে। আৰু 1K ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল, আপোনালোকক বহুত থেংক ইউ 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে। আৰু মোৰ ভ্লগ চেনেলতো ৰিচেণ্টলি 4K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। চ' 4K তাতো হৈ গ'ল, প্লাছ 1K ইয়াতো হৈ গ'ল। চ' তাৰ বাবে একদম থেংক ইউ। বাকী একদম অৱস্থা নাই চাওক গাইছ ফাৰ্মখন। মই মানে মানুহটো সময় মিলাব পৰা নাই, এদিন ঘৰত থাকোঁ এদিন নাথাকোঁ, এদিন থাকোঁ এদিন নাথাকোঁ, তেনেকুৱা হৈ আছে মানে। একদম সময় মিলাব পৰা নাই। আৰু চ' তেনেকুৱা কথা। বাকী একো নাই, ভিডিঅ' চিডিঅ' দি থাকিম। হয়তো নেক্সট উইক মানত আনিম চাগে, অহা বৃহস্পতিবাৰ মানে আনিম চাগে, বৃহস্পতি শুক্ৰবাৰ মানে মুৰ্গী। চ' তাৰ আগতে গোটেইখিনি মেডিচিন চেডিচিন কি লাগে সেইখিনি আনিম বাৰু। চ' সেইখিনি আনিলে আপোনালোকক ধুনীয়াকৈ দেখাই দিম, কি দানা আনো, কি নানো, কি মেডিচিন লাগিব, কি নালাগিব, সকলোখিনি ক'ম। আৰু ডে 1ৰ পৰা একদম বিক্ৰী কৰালৈকে এটা ছিৰিজ বনাব চেষ্টা কৰিম। মানে গোটেইখিনি, আৰু প্ৰথম দিনা কি কৰিব, ছেকেণ্ড দিনা কি কৰিব, গোটেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিম। বাকী চাওক বতৰটো ধুনীয়া বতৰ, আবেলি হ'ল, মই মানে টাইমেই পোৱা নাছিলোঁ। এতিয়া অলপ আগত আহিছোঁ ঘৰ। চ' আহি কিনে মানে চিধা ভিডিঅ'টোহে বনাইছোঁ আৰু। বাকী আৰু অলপ দেৰিকৈ আৰু এঠাইত যাব লাগিব, অলপ কাম আছে, ভিডিঅ'ৰ কাম আছে, সেইটো মেইন চেনেলত গম পাব। বাকী সেয়াই আপোনালোকক দেখাই দিছোঁ ফাৰ্মখন এবাৰ। বহুত দিন হ'ল যিহেতু একো আপডেট নাই, আৰু চেনেলটো যিহেতু অলপ ডাউন পৰি যোৱা নিচিনা হ'ব ভিডিঅ' দি নাথাকিলে। বেছি নাই, কেইটামানে আছে হাঁহ। চ' এইকেইটা মানে ইনকুবেটৰত দিছিলোঁ, কণী কেইটামান আনি কেনে। চ' ইনকুবেটৰত দিয়া হাঁহ এইকেইটা এটাও মিছ নামাৰিলে বাৰু। গোটেইকেইটা ঠিক হৈ মানে ছাকচেছফুলি ওলালে আৰু কণীৰ পৰা জগিলে। চ' সেয়াই অকণমান, একো নাই, অলপ হেৰি হৈ আছে এইকেইদিন। বাকী ইফালেতো মেডিচিন চেডিচিন আছে গোটেইখিনি, আধা আছে গোটেইখিনি প্ৰায়। সেইখিনি চাফা কৰিব লাগিব, ভিতৰত আছিল কাৰণে অলপ লেতেৰা হৈ গ'ল, একো নাই। বাকী গোটেইখিনি দেখাম মই বাৰু। বাকী ব্ৰডিং কেনেকৈ কৰোঁ, কি কথা, সকলোখিনি কৈ আছোঁ। অতি সোনকালে ভিডিঅ' চিডিঅ' বনাম ধুনীয়াকৈ, আৰু ভিডিঅ' বনাম, দেখা পাব। বাকী অলপ সময় নিমিলাৰ কাৰণে মানে বিশেষকৈ, আৰু সিহঁতত থাকিবই নোৱাৰি মানে। চ' সময় নিমিলাৰ কাৰণে, প্লাছ তেনেকুৱা আৰু। সেইকাৰণে মুৰ্গীটো আনিব পৰা নাই, ময়ো নাথাকোঁ, দাদাও নাথাকে,
সিও টাইম নাপায়, মই এইকেইদিন টাইম পোৱা নাই। চ' একদম ফ্ৰী হোৱাৰ পিছতহে আনিম, একো জল্দি নাই, তেনেকুৱা একো হেৰি নাই, বিন্দাছ আনিম লাহেকৈ। আৰু এক্সট্ৰা কিবা কৰি আছোঁ বাৰু, সেয়া পিছত আপোনালোকক ক'ম। বাকী এতিয়া ফাৰ্মখন এনেকৈ চাফা হৈ আছে, একো নাই। যেতিয়াই মন যায় তেতিয়াই সোমাই দিব পাৰিম, যেতিয়াই সময় মিলে আৰু তেতিয়াই সোমাই দিব পাৰিম। বাকী সেয়া আপোনালোকক জনাই দিলোঁ কি বহুত দিন হ'ল ভিডিঅ' চিডিঅ' একো দিয়া নাই, আহি আছে অতি সোনকালে ভিডিঅ' আহিব, একদম ৰেগুলাৰ ভিডিঅ' দিম। যেতিয়াৰ পৰা মুৰ্গী আনিম ডে' 1ৰ পৰা একদম বিক্ৰী শেষ হোৱালৈকে কিমান খৰচা হ'ল একদম ট'টেল আপোনালোকক একদম পূৰা ছিৰিজ বনাম, আৰু আশা কৰোঁ আপোনালোকে সেইটো ছাপোৰ্ট কৰিব। বাকী আজি ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰিছোঁ, একো যিহেতু নাই দেখাবৰ কাৰণে। বাকী লগ পাই আছোঁ আৰু কেইদিনমান পিছত লগ পাইছোঁ, আৰু কেইদিনমান ধৈৰ্য ধৰক গাইজ, ভিডিঅ' আহি আছে, অতি সোনকালে ভিডিঅ' আহিব। বাকী আপোনালোকে ধৈৰ্য ধৰক, একদম পূৰা ধুনীয়া ছিৰিজ বনাম আৰু একদম ডিটেইলত আপোনালোকক ক'ব চেষ্টা কৰিম কেনেকৈ কি কৰিব, যাতে বেলেগৰ ভিডিঅ' চাব দৰকাৰ নহয়, মোৰ চেনেলতে মোৰ ভিডিঅ'তে যাতে আপোনালোকে কমপ্লিট ডিটেইলছখিনি পাই যায়। তো বাকী আজিৰ কাৰণে এইখিনি আছিলে, বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত গাইজ, এতিয়াৰ কাৰণে বাই বাই।